হেল্ল' এভৰিৱান, খবৰ সকলোৰে আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰ হেমি গগৈ বৰুৱাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। মই আজি আপোনালোকক দেখাম বগৰী আচাৰ কেনেকৈ বনাওঁ আৰু তাকে দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু মই এতিয়া লৈ দিছোঁ এইখিনি বগৰী আৰু ইয়াৰ বগৰীৰ ঠাৰিবোৰ অলপ গুচাই ল'ম, গোটেইবোৰ নুগুচাওঁ। আৰু এতিয়া মই বগৰীটো অলপ ফালি ল'ম পেটেকা কৰি, এনেকৈ ফালি লৈছোঁ আৰু চাই দিব মোৰ ভিডিঅ'টো শেষলৈকে। আৰু এইফালে মই এয়া বগৰীবোৰ এনেকৈ হাত পেটেকা কৰি লৈছোঁ আৰু ইফালে এয়া গুড় কাটি ল'লোঁ আৰু ইফালে পাঁচফোৰণ মছলা লৈ লৈছোঁ, এইখিনি গৰম কৰি ল'লোঁ আৰু কেৰাহীতে এয়া জলকীয়াও গৰম কৰি লৈছোঁ, শুকান জলকীয়া। আৰু পাঁচফোৰণখিনি মই এয়া গুড়ি কৰি লৈছোঁ আৰু জলকীয়াও গুড়ি কৰি ল'লোঁ। আৰু ইফালে এয়া বটলত গুড়ি কৰি ভৰাই থৈছিলোঁ কালজিৰা, চফ আৰু তেনেকৈ পাঁচফোৰণ তেনেকৈ আৰু ধনিয়া গুটি। আৰু এতিয়া কেৰাহীতে তেল লৈছোঁ অলপ, মিঠা আচাৰ বনাম কাৰণে বেছি তেল লোৱা নাই। এতিয়া তেলখিনি গৰম হৈছে, ইয়াতে মই দি দিম মছলাখিনি। আৰু এইফালে মোৰ এয়া হৈ গ'ল মিঠা বগৰী আচাৰ। আৰু গুড়খিনি গলাৰ পাছত মই 10 মিনিটমান এনেকৈ ল' ফ্লেমত এনেকৈ ভাজি থাকিলোঁ আৰু এতিয়া মোৰ হৈ গ'ল বগৰী আচাৰ।